এইটো অন থাকিব লাগিব আপোনালোকৰ অফ থাকিলে এইটো অন কৰি ল'ব বুজি পাইছে যদি এইটো অন থাকে তেতিয়া আপোনালোকে ৰিলৰ পৰা বা ভিডিঅ'ৰ পৰা আপোনালোকে পইচা ইনকাম কৰিব পাৰিব গতিকে এইটো আপোনালোকে অন কৰিব হেল্ল' বন্ধুসকল আজি এটা বিশেষ ভিডিঅ' কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো যদি আপোনালোকৰ অন নাথাকে আপোনালোকে কোনো ধৰণৰ ৰিলৰ পৰাই বা ভিডিঅ'ৰ পৰা আপোনালোকে 1 টকা ইনকাম কৰিব নোৱাৰিব আপোনালোকৰ কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো কৰিছে ঠিকে কিন্তু যদি এইটো অন নাথাকে আপোনালোকে 1 টকা ইনকাম কৰিব নোৱাৰিব ফটোৰ পৰাই বাৰু পাৰিব কিন্তু লং ভিডিঅ'ৰ পৰা ৰিলৰ পৰা আপোনালোকে 1 টকাও নাপাব সেইটো বস্তুটো অন মানে ক'ত কৰিব পাৰি ক'ত থাকে বস্তুটো কেনেকৈ থাকে সেইটো মই আপোনালোকক দেখাই দি আছোঁ মোবাইলৰ স্ক্ৰীণত ক্লিক আহক ভিডিঅ'টো শেষলৈ চাই থাকক স্কিপ নকৰিব কিন্তু আপোনালোকে ফেচবুকত যাব প্ৰথমতে ফেচবুকত যাব ফেচবুকত যাই কিনে বেলেগ ফেচবুকত যাব ফেচবুকত গৈ পেলাই আপোনালোকে আপোনালোকৰ প্ৰফাইলত যাব আপোনালোকে প্ৰফাইলত যাব প্ৰফাইলত গৈ পেলাই আপোনালোকে এই তলৰ পিনে পোষ্টবিলাক চাব আপোনালোকৰ পোষ্টবিলাক চাব এইটো মোৰ একাউণ্ট হয় এইটো মোৰ একাউণ্ট হয় এইবিলাক পোষ্টবিলাক চাব আপোনালোকে মই আপোনালোকক দেখাই আছোঁ ভিডিঅ'ত পোষ্টবিলাক চাব ক'ত আছে বাৰু মই দেখাই দি আছোঁ আপোনালোকক ভিডিঅ'টো শেষলৈ চাই থাকক অলপো স্কিপ নকৰিব তেতিয়া আপোনালোকে বুজি পাব এইটো দেখিছেনে এইটো মই ভিডিঅ' বনাইছিলোঁ মই আপোনালোকে কেনেকৈ বনাব অতি সহজত এইটো ভিডিঅ' বনাইছিলোঁ এইটো ভিডিঅ'ত মই যাম চি দেখিছেনে চি এড এইটো যাব ইয়াতে যাব চি তাৰপৰা দেখিছেনে আপোনালোকে আনুমানিক কৰক দেখিছেনে মোৰ হৈছে 255টা ভিউজ ইয়াতে দেখিছেনে $1 পাইছোঁ মই চৰি 0.1 পাইছোঁ হা গতিকে ইয়াতে যাব তলত যাব এনেকৈ যাব তলত যাব এই ছেটিংটো দেখিছেনে এই ছেটিংটো দেখিছেনে ইয়াতে ক্লিক কৰিব কিন্তু এইটো দেখিছেনে এইটো অন থাকিব লাগিব আপোনালোকৰ অফ থাকিলে এইটো অন কৰি ল'ব বুজি পাইছে যদি এইটো অন থাকে তেতিয়া আপোনালোকে ৰিলৰ পৰা বা ভিডিঅ'ৰ পৰা আপোনালোকে পইচা ইনকাম কৰিব পাৰিব গতিকে এইটো আপোনালোকে অন কৰিব আৰু যিসকলে কণ্টেণ্ট মনিটাইজেশ্যন পোৱা নাই আপোনালোকে অতি সোনকালে পাই যাব আপোনালোকে কামখিনি কৰি যাব আপোনালোকে ডেইলি মানে ফটো দিব আপোনালোকে পুৱাই দিব ফটো ৰাতি দিব ফটো দিব দুটা ফটো দিব পাৰিলে গুড আফটাৰনুন গুড ইভিনিং গুড মৰ্ণিং গুড নাইট এনেকৈ ফটো 4টামান দিব আপোনালোকে ষ্টৰি লগাব আপোনালোকে ৰিল ভিডিঅ' লগাব ৰিল ভিডিঅ' ক'ত থাকে আপোনালোকে গমেই পায় প্লাছ আইকনত তাতে যাই কিনে ৰিল ভিডিঅ' আপলোড কৰিব পাৰিব আৰু ৰিল ভিডিঅ' দিলে আপোনালোকে 15ৰ পৰা 30 ছেকেণ্ডৰ পৰা 20 ছেকেণ্ড 15 ছেকেণ্ড এনেকুৱা ধৰণৰ ৰিল আপোনালোকে দিব আৰু পাৰিলে এটা লং ভিডিঅ' দিব 3 মিনিটৰ ওপৰত 2.5 মিনিটৰ ওপৰত আপোনালোকে এটা লং ভিডিঅ' দিব আৰু ভিডিঅ'টো যদি মোৰ ভিডিঅ' চাই কিনে যদি ভাল লাগিছে ইনফৰ্মেটিভ হয় তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ভিডিঅ'টো পায় আৰু পাৰিলে লাইক ফ'ল' ছাবস্ক্ৰাইব কৰিব আপোনালোকে নাপাহৰিব জয় আই